অসমীয়া বোলছবি জগতত ধুমুহা সৃষ্টি কৰিবলৈ আহি আছে বীৰ। কিছুদিন পিছতেই মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব চম্পাৱতী ফিল্মছ নিবেদিত এই বীৰ। নপুৰণি অভিজ্ঞতাসম্পন্ন অভিনেতা অভিনেত্ৰীৰ বলিষ্ঠ অভিনয় তথা অসম মেঘালয় ছিকিম মণিপুৰ ভাৰত বাংলাদেশ সীমান্তৰ মনোমোহা দৃশ্যৰে ভৰপূৰ অসমীয়া বোলছবি জগতত আলোড়ন সৃষ্টি কৰিব পৰা একশ্যন ধৰ্মী চিনেমাখনৰ নাম বীৰ। নাৰায়ণ খিল আৰু দীপ্তি ইছলামৰ পৰিচালনাত নিৰ্মাণ অসমীয়া বোলছবি বীৰ ছবিখনত কণ্ঠদান কৰিছে অসমৰ আটাইতকৈ জনপ্ৰিয় তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী আৰু কোকিল সিংহ। ভৱেশ দাস আৰু মুকুল দাসে অভিনয় কৰিছে ছবিখনত। বীৰ নামৰ এইখন ছবিয়ে অসমীয়া বোলছবি জগতত নিশ্চিতভাৱে আলোড়ন সৃষ্টি কৰিব বুলি আশাবাদী পৰিচালক দীপ্তি ইছলাম। নমস্কাৰ, মই দীপ্তি ইছলাম। মই অৱসৰপ্ৰাপ্ত ডেপুটি ৰেজিষ্ট্ৰাৰ কোকৰাঝাৰ আৰু লগতে মই সাংস্কৃতিৰ লগত জড়িত হওঁ আৰু মোৰ ঘৰ চাপৰ গাজীপাৰাত হয়। আজি সংবাদমেলখন আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে যে মই এখন অসমীয়া বোলছবি অৰ্থাৎ অসমীয়া কথাছবি নিৰ্মাণ কৰি আছোঁ। সেই সংক্ৰান্তত মই আজি সংবাদমেলখন আয়োজন কৰিছোঁ আৰু এই ছবিখন এখন একশ্যনধৰ্মী ছবি আৰু ইয়াত মই অসমৰ পুৰণি আৰু নতুন চামক লৈ পেলাই ছবিখন আৰম্ভ কৰিছোঁ। নামটো হৈছে ছবিখনৰ বীৰ। বীৰ বুলি ছবিখন ইতিমধ্যে আমাৰ এডিটিং চলি আছে। এডিটিঙৰ কামৰ প্ৰায় শেষৰ ফালে আহিছে আৰু কেইমাহমান পিছত আমি ছবিখন ৰাইজৰ আগত মুকলি কৰি দিব পাৰিম। আমাৰ ছবিখনত অভিনয় কৰিছে অকল গুৱাহাটীৰে নহয়, মুম্বাই, কেলকাতা আৰু অসমৰ নপুৰণি শিল্পীয়ে। এই ছবিখনৰ একশ্যনধৰ্মী ছবি, সেইকাৰণে আমি মুম্বাই আৰু কলকাতাৰ পৰা ফাইট ডিৰেক্টৰক আনি পেলাই আমি ছবিখনৰ একশ্যন ছিকুৱেঞ্চবিলাক আমি কৰিছোঁ। ছবিখনত আমাৰ মেইন অসমৰ দুজন ভেটাৰান আৰু পুৰণি শিল্পী যেনেকুৱা ভৱেশ দাস, মুকুল দাস। ভৱেশ দাস এজন খুব চোখা আৰু এজন খুব জনাজাত শিল্পী। মুকুল দাস অসমীয়া ছবি যিমান হৈছে মেক্সিমাম ছবিতে মুকুল দাসে অভিনয় কৰিছে। গতিকে তেখেত দুজন মানে এই ছবিখনত অভিনয় কৰি আমাৰ ছবিখনৰ মানে যিটো ৰং সলনি কৰি দিছে। ছবিখনত গান গাইছে আমাৰ অসমৰ প্ৰখ্যাত জনাজাত আপোনালোকৰ মৰমৰ জুবিন গাৰ্গ, প্ৰিয়ংকা ভৰালী, কোকিল সিংহ, এইবিলাকে আমাৰ ছবিখনত গান গাইছে। চিনেমাখনৰ কাহিনীটো মোৰ নিজে লেখা। পৰিচালনা মই আৰু অসমৰ বা ভাৰতবৰ্ষৰ প্ৰখ্যাত মানে জনাজাত পৰিচালক নাৰায়ণ খিলে। আমাৰ ছবিখন অসমত ৰিলিজ হ'ব মুম্বাই, কেলকাতা আৰু বাংগালোৰত। এই তিনি ঠাইতো একে সময়তে ৰিলিজ হৈ যাব আৰু সেইখিনি আমি চেষ্টা কৰি আছোঁ। প্ৰথম ছবি গোৱালপাৰীয়া চাৰিয়া নাযাইছে চেঙেৰা বন্ধু বুলি পৰা মই বহুত গোৱালপাৰীয়া চিনেমা বনালোঁ। গোৱালপাৰীয়া, আদিবাসী, এছামিজ, ইভেন কি মোৰ ছবিত কাম কৰাৰ আগ্ৰহ দেখুৱাইছিল আমাৰ অসমৰ জনাজাত প্ৰয়াত বিজু ফুকনে। আৰু বিজু ফুকনে মোক নিজে কৈছিলে যে মই গোৱালপাৰীয়া চিনেমাত কাম কৰিম। তেতিয়া মই বিজু ফুকনক মাতি আনি পেলাই মই সোণাৰ ভাইৰে বুলি এখন ছবি কৰিছিলোঁ। তাত আমাৰ এটা বেয়া দিন চলি আছিলে অসমীয়া ছবি জগতত, কিন্তু এতিয়া আমি এটা ভাল দিন অহাৰ সংকেত পাইছোঁ। বৰঞ্চ আমি দেখিবলৈ পাইছোঁ ছাপ'জ ডক্টৰ বেজবৰুৱা এতিয়ালৈকে চলি আছে। কেইটামান হলতো ডক্টৰ বেজবৰুৱা এতিয়ালৈকে হাউচফুল মাৰি আছে। গতিকে আমি আশা কৰোঁ যে আমাৰ অসমীয়া ছবিৰ এটা সুদিন আহিছে। আমাৰ প্ৰযোজকবিলাক বা পৰিচালকবিলাক যাতে এটা কাম পায়, অভিনেতাবিলাকে যাতে কাম পায়, সেইটো ভগৱানৰ ওচৰত মোৰ মানে এটা মানে প্ৰাৰ্থনা যে আমি যাতে অসমীয়া ছবি জগতখন আৰু এখোপ আগুৱাই যাব পাৰোঁ। ৰাইজক কৈছোঁ
যে আপোনালোকে অসমীয়া ছবি চাওক। কোনো এজন প্ৰযোজক বা পৰিচালকে ছবি বেয়া কৰিব নোখোজে, চবেই ভাল কৰিব খোজে। যেনেকৈ মই চেষ্টা কৰিছোঁ, নাৰায়ণ শীল আৰু মই যেনেকৈ চেষ্টা কৰিছোঁ, চব পৰিচালকে চেষ্টা কৰে যে ছবি এখন আহক, ভালকৈ ৰাইজে মনোৰঞ্জন কৰক। সেইকাৰণে মই ৰাইজক ক'ম, আপোনালোকে অসমীয়া ছবি যিয়ে নহওক কিয়, যোনে নকৰক কিয়, আপোনালোকে আহি চাওক, চাই পেলাই আপোনালোকে মনোৰঞ্জন কৰি যাওক। আৰু আমাৰ অসমীয়া ছবি জগতৰ যিটো ইণ্ডাষ্ট্ৰি, সেই ইণ্ডাষ্ট্ৰিটো যাতে মৰি নাযায়, সেই ইণ্ডাষ্ট্ৰিটো যাতে দবে দবে ওপৰৰ ফালে চলি যায়, সেইটো আপোনালোকে আমাক সহায় কৰক।